Hello everyone, স্বাগতম জনাইছো মোৰ আজি এটা নতুন ভিডিঅলৈ আৰু আজি এই লোকেল বেপাৰীয়ে আপোনালোকৰ বাবে লৈ আনিছে পাঁচটা এনেকুৱা ইউনিক গেজেট যিকেইটা আপোনালোকে পাব মাত্ৰ 500 रुपीसৰ ভিতৰত আৰু এইকেইটা অৰ্ডাৰ দিবলৈ আপোনালোকে জাস্ট মোৰ তলত দিয়া লিংকটো ক্লিক কৰিলেই হ'ল আৰু এই লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে মোৰ অৰ্ডাৰ যিকেইটা বস্তু লিষ্ট থাকিব সেইকেইটাতে আপোনালোকে ওপেন হ'ব আৰু মনত ৰাখিব যেতিয়া আপোনালোকে এই লিংকটোত ক্লিক কৰি অৰ্ডাৰ দিয়ে তেতিয়া মই তাৰ এটা সৰু কমিশন পাওঁ আৰু এই কমিশনটো পাই মই আহি থকা দিনত যিখিনি বস্তু আনবক্সিং কৰিবলৈ গৈ আছো সেইখিনি আপোনালোকে দেখিবলৈ পাব আৰু বলক আজিৰ এই ভিডিঅটো আৰম্ভ কৰো আজিৰ যেটো প্ৰথমটো গেজেট হৈছে হেতু হৈছে এটা লেজি ফ্লেক্সিবল মোবাইল হোল্ডাৰ হয় আপোনালোকে নামতে গম পাইছে চাগে লেজি হৈছে আমাৰ হেসকল বন্ধুসকলৰ বাবে যিসকলে ৰাতি ৰাতি মোবাইলত নেটফ্লিক্স বা ফিল্ম মুভি চায় সো আজি এই হোল্ডাৰটো আপোনালোকক এনেকুৱা এটা কাম কৰি দিব যাতে আপোনালোকে ডেইলি লাইফত এটো ইউজ কৰিব পাৰিব ধৰি লওক আপোনালোকে অফিসত থাকক বা বিছনাত থাকক বা সোফাত থাকক যেতে নহওক আপোনালোকে এই হোল্ডাৰটো ইউজ কৰিব পাৰিব আপোনালোকে স্ক্ৰিনত দেখিটো গম পাইছে হোল্ডাৰটো কেনেকৈ ইউজ কৰে সো এটো মই ভাবো আপোনালোকৰ বাবে এটা ভাল ইউজফুল গেজেট হয় সো যদি এটো অৰ্ডাৰ দিব বিচাৰিছে মোৰ তলত দিয়া লিংকত ক্লিক কৰি অৰ্ডাৰ দিব পাৰিব আৰু এটো প্ৰাইস হৈছে মাত্ৰ 199 সো আশা কৰো আপোনালোকে অৰ্ডাৰ দিব সো আজিৰ যেটো নেক্সট গেজেট আছে হেতু হৈছে 10 in 1 কম্বো অফিস টুলকিট হয় আপোনালোকে ঠিকে শুনিছে এটো এটা গেজেটে হয় কিন্তু ইয়াৰ পৰা কাম আপোনাৰ 10টা হয় মোৰ স্ক্ৰিনত দেখাৰ দৰে এটো এটা সৰু এটা অফিস টুলকিট হয় কিন্তু ইয়াৰ পৰা আপোনালোকে এটা স্টেপলাৰো কাম কৰিব পাৰিব সিজৰো আছে লগতে আপোনাৰ মেজাৰিং টেপ আছে বা আপোনালোকৰ অফিসত যিখিনি পিন ইউজ হয় সেইখিনি কেৰি কৰিবলৈ এটা ষ্ট'ৰ কেপাসিটিও আছে আপোনালোকে এই সৰু বস্তুটোৰ পৰা বহুতখিনি কাম কৰিব পাৰিব আৰু যদি আপোনালোকৰ অফিস বা আপোনালোকৰ নিজৰ এখন ষ্ট'ৰ আছে তাত আপোনালোকে আৰামছে এই বস্তুটো ইউজ কৰিব পাৰিব আৰু এটো দাম হৈছে মাত্ৰ 549 এটো अवेलेबल আছে Amazonতে মোৰ তলত লিংক আছে তাত পৰা আপোনালোকে অৰ্ডাৰ দিব পাৰিব সো বলক আজি নেক্সট গেজেটটো চাওঁ সো আজি যেটো 3 নম্বৰ গেজেট আছে হেতু হৈছে আই নিনজা ফালৰ পৰা এখন সুইটস ব্ল্যাক নাইফ এই নাইফখন আছে আপোনাৰ মাত্ৰ এটা এটিএম সাইজৰ কাৰ্ডৰ সমান এই নাইফখনৰ পৰা আপুনি বহুতখিনি কাম কৰিব পাৰিব এটা বটল ওপেনাৰ হওক বা এটা কেন ওপেনাৰ হওক বা এটা ৰুলাৰ হওক বা আপোনাৰ এটা স্ক্ৰু ড্ৰাইভাৰৰ কামো এটো কৰিব আৰু এটো আপোনালোকে নিজৰ এটা পাৰ্সতে কেৰি কৰিব পাৰিব এটো বহুত হেল্পফুল হয় আমাৰ যেটো ইমাৰজেন্সিত বহুতখিনি কামত লাগিব পাৰে এটো আপোনালোকে নিজৰ লগতে কেৰি কৰি থাকিব পাৰিব আৰু এটোৰ দাম হৈছে মাত্ৰ 159 रुपीस যেটো अवेलेबल আছে Amazonতে আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে ইয়াৰ পৰা কি কৰা হয় সো আপোনালোকৰ যদি ভাল লাগিছে তেনেহলে এটো অৰ্ডাৰ দিব মোৰ তলত দিয়া লিংকটোত ক্লিক কৰি আৰু আজিৰ যেটো 4 নম্বৰ গেজেট আছে হেতু হৈছে আমাৰ কোভিড সিচুৱেচনত ইউজ কৰা আটাইতকৈ হেল্পফুল গেজেট হয় আমি যেহেতু এটিএম যাওঁ বা শপিং মল যাওঁ যতে নহয় ততে আমাৰ হাতখন ইউজ হয় সো তাৰ বাহিৰে আমি ইউজ কৰিব পাৰো এই কিচেন হোল্ডাৰটো যেটো হৈছে আপোনাৰ মাল্টিপাৰপাসৰ কাৰণে এটো আপোনাৰ স্ক্ৰিনত দেখাই পোৱা গৈছে এটো এদি আপোনালোকে যদি এটিএমত যায় এটিএমত যিখন স্ক্ৰিন থাকে সেই স্ক্ৰিনখনত টাইপ কৰিবলৈ ইয়াৰ আগত এটা সৰু ৰাবাৰৰ লিপ থাকিব সেই লিপটো এদি ইউজ কৰিব পাৰিব বা ধৰি লওক আপোনালোকে শপিং কৰিবলৈ যাওঁতে যেটো আপোনালোকৰ ট্ৰলি দিয়ে সেই ট্ৰলিটো হোল্ড কৰিবলৈ পাৰিব বা যদি ধৰি লওক আপোনালোকে নিজৰ গাড়ী ডোৰখন ওপেন কৰিব লাগে বা নতুন বাহিৰৰ মানুহক ঘৰলে যাওঁতে তাত যদি ডোৰখন ওপেন কৰিব লাগে তেতিয়া এই কিচেনটো আপোনালোকে ইউজ কৰিব পাৰিব এটো বহুত হেল্পফুল হয় আৰু আমি জানো এটা যেহেতু এনেকুৱা এটা সিচুৱেচন চলি আছে আমি য'ত হাতটো লগাব নোৱাৰিছো সো হেতু কাৰণে আপোনালোকে এই কিচেনটো অৰ্ডাৰ দিব পাৰে মাত্ৰ 179 रुपीस Amazonত अवेलेबल আছে আৰু যদি ভাল পাইছে তেনেহলে মোৰ তলত দিয়া লিংকত ক্লিক কৰি তো আজিৰ যেটো লাষ্ট গেজেট হৈছে এটো হৈছে এটা ওয়াটাৰপ্ৰুফ বেগ যেতিয়া আপোনালোকে বাহিৰত ট্ৰেভেলিং কৰিবলৈ ওলাই যদি আপোনালোকৰ হঠাতে বৰষুণ দিয়ে তেতিয়া এই বৰষুণৰ পৰা বচাবলৈ এই বেগটো আপোনালোকৰ বহুতখিনি ইউজ কৰিব এই বেগটোৰ ভিতৰত আপোনালোকে মোবাইলটো ভৰাই ইয়াত চেইনডাল মাৰি দিলেই হ'ল তাৰ পিছত কোনো ধৰণৰ ইয়াত পানী হোৱাবলৈ নিদিয়ে যাৰ ফলত আপোনাৰ মোবাইলটো সেভ হৈ থাকে আৰু আপোনালোকে অকল ফুৰিবলৈ বুলিয়ে নহয় যদি আপোনালোকে সাইক্লিংও কৰে তেতিয়াও যদি ৰাস্তাত বৰষুণ দিয়ে তেতিয়াও এটো বেগ ইউজ কৰিব পাৰে এটো বহুত হ্যান্ডি হয় আৰু ইউজফুল হয় আপোনালোকে যতে ততে কেৰি কৰিব পাৰিব আৰু এটোৰ দাম হৈছে মাত্ৰ 149 रुपीस যেটো अवेलेबल আছে Amazonত আৰু এটো অৰ্ডাৰ দিব পাৰিব মোৰ তলত দিয়া লিংকত ক্লিক কৰি সো আজিলে এইখিনি গেজেটে আপোনালোকৰ বাবে আগবঢ়ালো মই এই লোকেল বেপাৰীয়ে যদি এই গেজেটখিনি আপোনালোকে ভাল পাইছে তেনেহলে অৰ্ডাৰ দিব বুলি মই আশা ৰাখিলো সো আজিলে ধন্যবাদ